নমস্কাৰ ভিউৱাৰ্ছ। আজি আমি ইয়াতে মাইক্ৰ'ছফ্ট এক্সেলৰ এটা বেছিক বাট ইম্পৰ্টেণ্ট ফাংচন শিকিম আৰু যিটো ফাংচন আমাৰ বিভিন্ন কামত ইম্পৰ্টেণ্ট হয়। জেনেৰেলি যেতিয়া MIS ৰিলেটেড জব বা ডেটা এনালিষ্ট ৰিলেটেড জবৰ কাৰণে আপুনি ইণ্টাৰভিউত যায়, এইবিলাক ফাংচন কেতিয়াবা সুধি দিব পাৰে। যদি আপুনি অলৰেডি প্ৰফেশ্যনেল হয় তেতিয়াহ'লে আপোনাৰ পাৰ্চনেল লাইফত কামত দিব, আৰু যদি আপুনি ষ্টুডেণ্ট হয় আপোনাৰ নিজৰ স্কুলৰ প্ৰজেক্টত কামত দিব। গতিকে মই ভাবোঁ যে আপোনালোকে এইটো শিকি থোৱা ভাল। ডাবল এণ্ট্ৰি চেক কৰা মই আজি ইয়াতে আপোনালোক এটলিষ্ট 4টা মেথড শিকাম। আশা কৰোঁ ভিডিঅ'টো আপুনি শেষলৈ চাব আৰু গোটেইকেইটা মেথড বুজি পাব। ভিউৱাৰ্ছ, আজিৰ ফাৰ্ষ্ট মেথডটো হ'ব একেবাৰে চিম্পল। এইটোত মই ডাবল এণ্ট্ৰি চেক কৰিবৰ কাৰণে কণ্ডিশ্যনেল ফৰ্মেটিং ইউজ কৰিম। এইটো কাৰণে প্ৰথমতে আপুনি যিটো কলমৰ আপোনাৰ ডাবল এণ্ট্ৰি চেক কৰিব লাগে সেইটোত আপুনি ক্লিক কৰিব। চাওক মোক এইটো কলমত লাগে। মই অকল মোবাইল নাম্বাৰখিনি চিফ্ট টিপি পেলাই চিলেক্ট কৰিব পাৰোঁ, নহ'লে মই কলমটোৰ একেবাৰে ওপৰত যাম। এইটো চাওক, গোটেই কলমটো চিলেক্ট কৰিবৰ কাৰণে ওপৰলৈকে যাব, য'ত নাম্বাৰ দি আছে ABC, চিৰ ওপৰত মাউচ কাৰ্জাৰটো লৈ যাব, এনেকুৱা ব্লেক কালাৰ আহিব, তাতে ক্লিক কৰিব, গোটেই কলমটো চিলেক্ট হৈ যাব। এতিয়া চিম্পলি এটা শ্বৰ্টকাট দবাব, শ্বৰ্টকাট Alt O D দবোৱাৰ পিছত আপোনাৰ ইয়াতে চাব আপুনি নিউ ৰুল বুলি দেখাব। নিউ ৰুলত ক্লিক কৰিব। তাৰপিছত ইয়াতে লিষ্টখনত চাব 1 2 3 4 5 নম্বৰ যিটো আছে লাইন, ইয়াতে ক্লিক কৰিব ফৰ্মেট অনলি ইউনিক অৰ ডুপ্লিকেট ভেলু। তাৰপিছত তলত যাব, ইয়াতে চাওক ডুপ্লিকেট আৰু ইউনিক দেখা আছে, কিন্তু আমাৰ মেইন পাৰ্পজ হ'ল ইয়াতে ডাবল এণ্ট্ৰি চেক কৰা, গতিকে আমি ডুপ্লিকেটত ক্লিক কৰিম। তাৰমানে যদি ডুপ্লিকেট হয় তেতিয়া আমাক এটা মাৰ্ক কৰি দেখাব। ফৰ্মেট কি মাৰ্ক কৰিব সেই কণ্ডিশ্যনটো দি দিওঁ আমি। যদি ডুপ্লিকেট এণ্ট্ৰি ইয়াতে এণ্ট্ৰি থাকে তেতিয়াহ'লে ইয়াতে ৰেড কালাৰ দেখাব। অ'কে কৰি দিম, এপ্লাই কৰি দিম, হ'ল। এতিয়া আমি ইয়াতে কণ্ডিশ্যনেল ফৰ্মেটিং লগালোঁ, কিন্তু চাওক ইয়াতে এইটো কলমত 15টা মোবাইল নাম্বাৰ আছে, কিন্তু ইয়াতে ক'তো ৰেড কালাৰ দেখুওৱা নাই। কাৰণ কিয়? গোটেইকেইটা ইউনিক হৈ আছে। তো চাব ইয়াতে মই এটা ছেম নাম্বাৰ এটা ইয়াতে কপি কৰি পেলাই যদি অলপ পেষ্ট কৰি দিওঁ, চাওক ডাবল এণ্ট্ৰি আছে, ইয়াত ডাবল এণ্ট্ৰি হৈ গ'ল, সেইটো কাৰণে এইটো ৰেড কালাৰ দেখাইছে। তো ভিউৱাৰ্ছ, এইটো আছিলে ফাৰ্ষ্ট মেথড। ভিউৱাৰ্ছ, আমাৰ ছেকেণ্ড মেথডত আমি ইউজ কৰিম কাউণ্টিভ ফৰ্মুলা। ফৰ্মুলাটো চাই ল'ব, মই কাষত লিখি দিছোঁ, ইকুৱেল টু কাউণ্টিভ ফৰ্মুলা আমি ইয়াতে লগাম। য'ত ইয়াতে চাওক এটা কলমত মই লিখি ৰাখিছোঁ ডুপ্লিকেট ভেলু। এতিয়া মই ক্লিক কৰিম, ইকুৱেল টু কাউণ্টিভ লিখিম। কাউণ্টিভ লিখাৰ পিছত চাইছে তলত ৰেঞ্জ দেখাইছে। ৰেঞ্জ এতিয়া চাওক এনেকৈ এইটো বস্তু ফৰ্মুলাটো এনেকৈ পাৰ্ট থাকে। এইটোত ৰেঞ্জ, এইটোত ক্ৰাইটেৰিয়া, দুটা পাৰ্ট আছে। এই পাৰ্টবিলাক মাইক্ৰ'ছফ্ট এক্সেলৰ আৰ্গুমেণ্টছ বুলি কয়। ইয়াতে দুটা আৰ্গুমেণ্টছ আছে। ৰেঞ্জ আৰ্গুমেণ্টত চাওঁ আমি, আমাৰ ৰেঞ্জটো চিলেক্ট কৰিম। এই মোবাইল নাম্বাৰটো ইয়াৰ পৰা ইয়ালৈকে চিলেক্ট কৰিম। তাৰপিছত কমা দিব কৈছে, মই কমা দিম। তাৰপিছত ইয়াতে হাইলাইট কৰিছে ক্ৰাইটেৰিয়া, গতিকে ক্ৰাইটেৰিয়া দিম। কি ক্ৰাইটেৰিয়া দিম? আমাক কাৰ লাগে? ইয়াতে এইটো চেলৰ চেলটো দিম। এই চেলত যদি ডাবল এণ্ট্ৰি থাকে, ব্ৰেকেট ক্লজ কৰিম, এণ্টাৰ মাৰি দিম। এতিয়া চাওক, এতিয়া আমি মাউচৰ কাৰ্জাৰটো ইয়ালৈকে লৈ যাম, চিফ্ট কণ্ট্ৰল আপ দিম, দি পেলাই কণ্ট্ৰল D কৰি দিম। মানে আমাৰ ফৰ্মুলাখিনি কপি হৈ গ'ল। কিন্তু চাওক ভিউৱাৰ্ছ, ইয়াতে চবতে 1 1 দেখাই আছে। তাৰমানে কি? ইয়াতে ইউনিক ভেলু আছে। ডাবল এণ্ট্ৰি যদি হৈ যায় তেতিয়াহ'লে ইয়াতে 2 বুলি আহিব লাগে। ইয়াতে নাম্বাৰ এটা কপি কৰি পেলাই মই ইয়াতে পেষ্ট কৰি দিওঁ। এতিয়া চাওক, প্ৰথম কণ্ডিশ্যন আছিলে আমাৰ ৰেড হ'ব লাগে। ছেকেণ্ড কণ্ডিশ্যন চাওক, যিটো ফাৰ্ষ্ট নাম্বাৰ হ'ব 2 দেখাব। তো এইটো থ্ৰু দি পেলাই আমি বস্তুটো আইডেণ্টিফাই কৰিব পাৰোঁ। য'ত 2 আছে সেইটো ডাবল এণ্ট্ৰি হৈ আছে। এইটো আছিলে 2 নম্বৰ মেথড। ভিউৱাৰ্ছ, এইবাৰ আমি আমাৰ বলক 3 নম্বৰ মেথডটো চাওঁ। ইয়াতে 3 নম্বৰ মেথডটো একো নাই, যিটো আগৰ মেথড আছিলে তাতে আমি আৰু এটা লজিকেল কণ্ডিশ্যন লগাই দিম। ইয়াতে আমাক স্পেচিফাই কৰি দিব, লিখি দিব স্পেচিফাই কৰি কোনটো ডুপ্লিকেট কোনটো ইউনিট। ইকুৱেল টু ইফ ফাংচন লগাম, তাৰপিছত আমি কাউণ্ট ইফ লগাম,
তাৰপিছত আমি এইটো ৰেঞ্জটো চিলেক্ট কৰিম। ইয়াতে ৰেঞ্জটো চিলেক্ট কৰি কমা দিম, ক্ৰাইটেৰিয়া কৈছে ক্ৰাইটেৰিয়া দিম। এতিয়া চাওক, যদি এইটোত মই কাউণ্ট ইফ লগালোহেঁতেন অকল, তেতিয়া যদি ইয়াতে ইউনিক ভেলু থাকিলেহেঁতেন তেতিয়াহ'লে ইয়াতে 1 দেখালেহেঁতেন। গতিকে মই সেই বেছড অন ডেট এজামশ্যন মই ভাবি লৈছোঁ যে যদি 1 থাকে তেতিয়াহ'লে ইউনিক, আৰু যদি 1তকৈ বেছি থাকে মানে 2 বা তাতকৈ 3 থাকে তেতিয়াহ'লে এইটো ডাবল এণ্ট্ৰি। গতিকে মই ইয়াতে লিখি দিম, আৰ্গুমেণ্ট দিওঁ যে যদি গ্ৰেটাৰ দেন 1 হয় তেতিয়াহ'লে ডুপ্লিকেট আদাৰৱাইজ ইউনিক। এতিয়া মই ব্ৰেকেট ক্লজ কৰি দিম। এইটো চাওক আহি গ'ল, এইটো চাওক এইটো ইউনিক দেখাইছে আৰু এইটো ইয়াতে ডুপ্লিকেট দেখাইছে। কিয়? এই নাম্বাৰটো ইয়াতে চাওক 2 বাৰ আছে। আৰু এটা মেথড আছে, এইটো চাই ল'ব আপুনি। মোবাইল নাম্বাৰটো চিলেক্ট কৰিম, চিম্পলি অল DP প্ৰেছ কৰিম, এইটো এটা উইণ্ড' ওলাব। এতিয়া আমি নেক্সট কৰিম, নেক্সট কৰি পেলাই আমি ইয়াতে আকৌ নেক্সট কৰিম। এটা তলত আমি এক্সিষ্টিং ৱৰ্কশ্বিটত ক্লিক কৰিম, কৰি ইয়াতে ৰেঞ্জ দিম। আমাক মানে ডাবল এণ্ট্ৰি যে আছে সকলোখিনি জেগাত দেখাব। আমি ইয়াতে ইয়াৰ পৰা ইয়ালৈকে দেখাব লাগে, এইখিনি জেগাত আমি দি দিম, ৰেঞ্জটো দিম, দি পেলাই ইয়াতে ফিনিছ কৰি দিম। এতিয়া চাওক এনেকৈ এটা পিভট টেবুল এটা ওলাব, পিভট টেবুল অপশ্যন। চিম্পলি আপুনি মোবাইল নাম্বাৰটো ক্লিক কৰি কিনে ড্ৰেগ কৰি আনি ইয়াতে পেলাই দিব, এইটো কলমত চাওক, চাই আছে আপুনি, ইয়াতে এৰি দিব, দি পেলাই আকৌ মোবাইল নাম্বাৰটো আনি কিনে আকৌ তাৰ পৰা লৈ আহিব, ড্ৰেগ কৰি আনি ইয়াতে এৰি দিব, দি কিনে ইয়াতে চিম্পলি ভেলুত গৈ পেলাই কাউণ্ট কৰি দিব। এতিয়া চাওক, ইয়াতে চাওক ভিউৱাৰ্ছ কি দেখাইছে, ইয়াতে এইটো নাম্বাৰৰ আগত 2 দেখাইছে, তাৰমানে এইটো নাম্বাৰ দুবাৰ এণ্ট্ৰি আছে। ঠিক তেনেকৈ যদি মই চাওঁ আৰু এটা নাম্বাৰ মই ইয়াতে ডাবল কৰি দেখাইছোঁ, এইটো নাম্বাৰ এইটো কপি কৰি ইয়াতে পেষ্ট কৰি দিলোঁ, দি কিনে মই ইয়াতে ডুপ্লিকেট দেখাইছে কিন্তু ইয়াতে এতিয়ালৈকে দেখুওৱা নাই। কিয় দেখুওৱা নাই? মই ডেটাত যাম, এতিয়া এবাৰ ৰিফ্ৰেছ কৰি দিম, ইয়াতে চাওক ডুপ্লিকেট দেখাইছে নাই ইয়াতে, এইটোৱে। আৰু এইটোত যদি আপুনি ইয়াতে ডুপ্লিকেট যিটো ভেলু ডুপ্লিকেট দেখাইছে সেইটো যদি আপুনি ডাবল ক্লিক কৰি দিয়ে, চাওক ইয়াতে ছাইডত এক্সট্ৰাকৈ দেখাই দিছে, এক্সট্ৰা দেখাই দিব। ভিউৱাৰ্ছ, আপোনালোকক মই ইয়াতে 4টা মেথড শিকালোঁ ডাবল এণ্ট্ৰি চেক কৰা। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।